PM কিষাণ যোজনাৰ 22তম কিস্তি সম্পূৰ্ণ তথ্য টকা কেতিয়া আহিব গুৰুত্বপূৰ্ণ কাম। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 22তম কিস্তি সন্দৰ্ভত। আপুনি যদি এজন কৃষক হয় আৰু PM কিষাণ যোজনাৰ অধীনত বছৰি ৬০০০ টকাৰ সুবিধা পাই আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ অলপ ভুল বা কাম নকৰিলে আপোনাৰ কিস্তি বন্ধ হ'ব পাৰে। 22তম কিস্তি পাবলৈ কি কাম বাধ্যতামূলক? যদি আপুনি 22তম কিস্তিৰ ২০০০ টকা পাব বিচাৰে, তেন্তে তলৰ এইবোৰ কাম অৱশ্যই সম্পূৰ্ণ কৰিব লাগিব। ১. eKYC সম্পূৰ্ণ কৰক। PM কিষাণ যোজনাৰ বাবে eKYC বাধ্যতামূলক। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ OTP বা CSC কেন্দ্ৰৰ জৰিয়তে eKYC সম্পূৰ্ণ কৰিব পাৰে। সতৰ্কতা: eKYC নকৰিলে কিস্তি বন্ধ হ'ব। ২. ভূমি তথ্য লেণ্ড ৰেকৰ্ড ঠিক কৰক। আপোনাৰ নামৰ লগত ভূমিৰ তথ্য, খতিয়ান, পট্টা তথ্য ঠিকমতে আপডেট থাকিব লাগিব। ভুল থাকিলে আপোনাৰ কিস্তি আটকিব পাৰে। ৩. বেংক একাউণ্ট আৰু আধাৰ লিংক। আপোনাৰ বেংক একাউণ্ট সক্ৰিয় হ'ব লাগিব। আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে লিংক হ'ব লাগিব। IFSC কোড আৰু একাউণ্ট নম্বৰ ঠিক থাকিব লাগিব। কিয় কিছুমান কৃষকে কিস্তি নাপায়? বন্ধুসকল, বহু সময়ত এই কাৰণসমূহৰ বাবে কিস্তি বন্ধ হয়। eKYC সম্পূৰ্ণ নকৰা, ভূমি তথ্যত ভুল, বেংক একাউণ্ট বন্ধ বা আধাৰ লিংক নথকা, অবৈধ বা অযোগ্য আবেদন। গুৰুত্বপূৰ্ণ পৰামৰ্শ: ভুল তথ্য দি কাকো বিশ্বাস নকৰিব। চৰকাৰী ৱেবছাইট বা CSC কেন্দ্ৰৰ জৰিয়তেই কাম কৰক। যিকোনো সমস্যা হ'লে কৃষি বিভাগ বা CSC কেন্দ্ৰত যোগাযোগ কৰক। সমাপ্তি কথা: বন্ধুসকল, PM কিষাণ যোজনা কৃষকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আঁচনি। আপুনি যদি সকলো নিয়ম ঠিকমতে মানে, তেন্তে 22তম কিস্তিৰ ২০০০ টকা নিশ্চয় আপোনাৰ একাউণ্টত আহিব।